শুনছ উঠা নাই, সি ঘুমাই আছে। মাতা মাতা ঘুমাই বুলি সি কেনেকে থাকা ছাগাল কেইটা কালি আনিব দিলো যে মানে আমার রোজদার আমার কথা এটা আজি তখন ষষ্ঠী মারি ঘুমাই আছে ছাগালে তো আটা ভাজি মরি আছে তখন আমার বরকে কিবা কইছিল এবার বলে জয় জুবিন দা এইটা মাতা ছাগাল কেইটা কেইটামান জরির ছানা ছানা কাটিয়ে আনবে দেন হলি আমার কঠাল তলরে জবাব দিয়ে দেয় হলি ছাগলে নাখায় তাতে পেট পেট আটা ভাজি মরি আছে আটা দাও আটা নাই মই মাতিবা চিন্তা নৰো, আপুনি মাতি থাকক। ছাগল পুহিব লাগলি ৰাতিপুৱা সূৰ্যতে নহওঁতে উঠবা লাগবো ফেচবুক হোৱাটছএপত পথাৰ আমাৰ বজাৰ আমাৰ ক'ত থাকলি নহব খেতি কৰিব লাগলি পথাৰত যাব লাগবো আৰু ছাগল পুহিব লাগলি কঁঠালৰ পাত জৰিৰ পাত কাটিব পাৰিব লাগবো এতিয়া ছাগল পুহিব আমি দেখাক দেখি আৰু ছাগল কেইটা কিনি আনি পেলাই পাপ নলকে দি দিব এতিয়া হা জয় জুবিন দা কপান দেখছে নাকি কি হয়েছ কি নরাজিবা মারছিস হ্যাঁ তখন তো শান্তি ঘুমো পাও না এটা কে মাতি আছানো রাজিবা তই খালি তো খাড়িবে লাগে বাদ দিবে নালাগে বান্ধি থলি হব টাটা ছাগাল গিতে কি হয়েছি আটা বাজি আছে কালি ধর পোষা পাত আনি দিছিল হাতী হলে হব হাতী হলে কলগছৰ চিন্তা কৰিব লাগব গম পাইছা যাও এই আমাৰ ৰাতি লোক মাতি তাৰ লগতে যায় টাউন পাত কাটি গাছতো চব ব্যস্ততো নাই মোৰ কিবা কৰিব লাগব চাহ কাপ বনাইছোন দে ছাগাল গিতে গোটে বৰ আটা বেদনি লগাইছে পুৱাই পুৱাই যা সোনকালে মোক গা ধুই ছাগাল কেইটাক পাত দি আৰু এই সিদিনা তহঁতে ৰাতি লেম্প লৈ তহঁতে বিনিয়োগ বিচাৰি ফেললি আজি এই তহঁতৰ মৰামৰ শিল্পী আকৌ তহঁতৰ নহয় দিছিল আমাৰ বুঢ়া মহাৰো মৰামৰ শিল্পী সেই বিনিয়োগ বোলে কোনোবাই আক্ৰমণ কৰিছে আৰু তাক লৈও কোনোবাই ৰাজনীতি কৰিছে হা তহঁতে দেখা মহাই সেই তাক আক্ৰমণ কৰা শিকলে বিচাৰি নাযায় হা আক্ৰমণকাৰীক বিচাৰাটো আমাৰ কাম নহয় চোন প্ৰশাসনে বিচাৰিব আমি ছচিয়েল মিডিয়াত পোষ্ট দি দিছো আক্ৰমণকাৰীক সোনকালে ধৰিব লাগে বুলি আৰু উচিত শাস্তি দিব লাগে বুলি আৰু চৰকাৰখনেও তাক বোলে কিবা বেংক পাত্ৰী বনাই দিছে বেংক পাত্ৰী নহয় ব্ৰেণ্ড এম্বেচাডৰ আমাৰ জুবিন দা কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাডৰ এইগিলা শব্দগিলা আমাৰ মুখতে নাই ব্ৰেণ্ড এম্বেচাডৰ আমি নতুন যুৱ প্ৰজন্ম গিলাই আমি খেতিৰ প্ৰতি এতিয়া আগ্ৰহী হৈছো আমি খেতি কৰি আমি মাৰ্চিডিজ কিনিম BMW কিনিম বহুত কিবা কিবি কৰিম আমি আমাৰ বজাৰ আমাৰ পথাৰ আমি দখল কৰিম গম পাইছে ছাগালৰ পাতনে 2 ছেকেণ্ডৰ কথা মই আনি আছো টেনচন নলবি আনি আছো তহঁতে সেইটো কৰিব হচ্ছে বেয়া কথা নহয় সেইটো কৰিব লাগব কিন্তু ৰিজাল্ট ইমান সোনকালে বিচাৰিলে নহব যিকোনো এখন খেতিক কমচে কম 3 মাহ সময় দিবই লাগব আৰু এই ভিডিঅ'টোৰ জৰিয়তে স্বাধীনতা দিৱসৰ প্ৰাংগণত মই চৰকাৰক এটাই অনুৰোধ কৰো চৰকাৰৰ লগতে জনসাধাৰণ চবকে যে আমাৰ জুবিন বোপাইক তাক শিল্পী হৈ থাকিব দিয়ক তাক ভাল ভাল গান গাব দিয়ক মই তাক বুলি কৈছো দেই কোনো জানো বেয়া নাপায় আমি তই মই কে কথা পাতো কি সৰু চলি আৰু মনটো তাৰ বৰ ভাল তাৰ কাঞ্চনজংঘা মিছন চাইনাৰ দৰে আৰু বহুত বহুত চিনেমা বনবা দিয়ক তাৰ গান বুঢ়ৰ পৰাই থাৰাক লাগি চানাৰ পৰাই পোনাক লাগি কোনাই নুশুনে হা
তাক শিল্পী হৈ থাকিব দিয়ক। ধন্যবাদ। স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনাই আমাৰ এই সৰু ভিডিঅ'টো সমাপ্ত কৰিছো। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেন্ট কৰিব আৰু যদি বহুত বেছি ভাল পালে সাবস্ক্ৰাইব কৰি দিব, মানে আৰু শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।